নমস্কাৰ আজি মই আহিছোঁ মধুপুৰ গৰুধৰীয়া পঞ্চায়ত ইয়াতে আছে অংগনবাড়ী ৱৰ্কাৰ আৰু সহায়িকা সকলোৱে আছে পোষণ মেলাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে অহা 20 সেপ্টেম্বৰত অনুষ্ঠানটো হ'ব পঞ্চায়ত লেভেলত হ'ব আৰু ইয়াতে আমি কেইবাটাও পোষণৰ গীত ৰিহাৰ্সেল কৰিম নাচো কৰিম সেইবাবে অহা হৈছে আৰু লগতে এখনি নাটক সকলো একত্ৰিত হৈ সেইদিনা পৰিবেশন কৰিব আৰু চাই থাকক আমি কেনে ধৰণে প্ৰস্তুত চলাইছো
ডিষ্ট্ৰিক্ট বাইদেউ কৰে তাৰাতাৰি ডিষ্ট্ৰিক্ট বাইদেউ কৰে তাৰাতাৰি কলে উঠে অংগনবাড়ী বহুত জন লাগে বইকেইটা নমস্কাৰ এয়া আমাৰ ঝুমুৰ শিকিছে আমাৰ বাইদেউসকলে ঝুমুৰ নাচিছে যিমানখিনি পাৰে আগবাঢ়িছে সকলোৱে হাই দিয়া হাই আমাৰ গৰুধে পঞ্চায়তত 31টা কেন্দ্ৰৰ লগ লাগি কৰা হৈছে প্ৰজেক্টটো হ'ল বৰবৰুৱা যিমান পাৰিম আমি আগুৱাই যাম অকল আমাৰ এই ঝুমুৰে নহয় অলপ পাছত আমাৰ বিহু আহিব বিহু পাছত আমাৰ আহিব আধুনিক গীতৰ সুৰত পোষণ অভিযানৰ সকলোখিনি শাক পাচলি মাছ মাংস পুষ্টিহীনতা দূৰ কৰা এই ব্যৱস্থা দূৰ কৰা